হাই বন্ধুসকল, মই কি কৰোঁ চাওক। মই এনেকুৱা মেচিনে চলাওঁ আৰু বুলডোজাৰো চলাওঁ। আজি এইটো মেচিনটো দেখাইছোঁ আপোনালোকক। এইটো ছানী 240 হয় মেচিনটো। আৰু আপোনালোকক মই ভিতৰখনো দেখাম। এতিয়া আমাৰ মেচিনৰ ভিতৰত কি কি থাকে আপোনালোকে চাব। যিসকলৰ ইচ্ছা আছে তেখেতলোকে চাব পাৰিব। এয়া চাওক, গাড়ীৰ দৰে এয়া এইটো খুলিব লাগে। এয়া চাওক, চিটত বহিবলৈ চিট বেল্টো আছে বাৰু। আৰু আমাৰ ফাংচনবিলাক এনেকুৱাই চাই লওক, দুডাল থাকে আৰু আগতে এয়া থাকে এনেকুৱা দৰে। তাৰপাছত এইটো আপোনাৰ এতিয়া এইটো আমাৰ লক বুলি কয়। প্ৰথম লকটো দেখাইছোঁ। এই লকটো যদি থাকে আপোনাৰ এনে থাকিলে লকটো খোলা থাকে। এইটো লকটো এনে কৰিলে বন্ধ থাকে, ফাংচনে কাম নকৰে তেতিয়া। আৰু ইয়াত FM আছে, AC আছে, আপোনালোকক দেখাই আছোঁ চাব। আৰু আপোনালোকক অন কৰি দেখাই দিছোঁ। চাবিটো এইটো এক্সেলটা বুলি কয়, স্পীড বঢ়োৱা কমোৱাটো। আৰু এইবিলাক এইটো হৈ গ'ল বেটেৰী যেতিয়া অন হ'ব তেতিয়া এইটো অন হৈ যায়। এইটো দেখিছে এতিয়া বগা দেখি গৈছে আপোনালোকে, ৰঙা চলিছে কিন্তু। আৰু আমাৰ এইটো ডিছপ্লেটো এইটো ইয়াতে আপোনাৰ মোৰ তাত ডিজেল কমটি হৈ আছে। এয়া ইকনমি আছে। ইয়াত ফুল হ'লে আপোনাৰ 350 ডিজেল ধৰে এইটোত। আৰু আপোনাৰ আছে ভিতৰখন এনেকুৱাই আৰু আৰু ইয়াত কি দিছে, ইয়াত বক্স দুটা দিছে। FM আছে যে চাওক, ইয়াত দুটা। আপুনি ব্লুটুথ কৰিও শুনিব পাৰে, FM শুনিব পাৰে। এনেকুৱা ভিতৰখন আমাৰ এইটো AC বক্স হয়। ইয়াত আপুনি পানী থৈ দিলে ঠাণ্ডা হৈ থাকিব একদম। আপোনাৰ এইবিলাক AC ফুটা হয়, আপুনি দেখিছে চাই লওক এইবিলাক। আৰু এইটো জুই লাগিলে নুমাবৰ কাৰণে দিছে। আৰু এতিয়া মই আপোনাক দেখাই দিছোঁ, এইটো AC মই AC লগাই দেখাই দিছোঁ আপোনালোকক। ইয়াত অটত টিপিব লাগিব। ইয়াত গৰমো হয় ঠাণ্ডাও হয়। আপোনাৰ ঠাণ্ডা লাগিলে গৰম কৰিব পাৰে, আৰু বেছি গৰম হ'লে ঠাণ্ডা কৰিব পাৰে। ইয়াত টিপিলে এইটো মাতটো শুনিছে চাগে অকণমানকৈ। আৰু ইয়াত আপুনি এইপিনে যিমান টিপি থাকিব এইটো এঘাত দুঘাত ইয়াত কমি গৈ থাকিব, চাব ইয়াত কমি গৈ থাকিব। এনে কমি যায় ঠাণ্ডাটো। আৰু বেছি ঠাণ্ডা লাগিলে আপোনালোকে ইয়াত টিপিলে ঠাণ্ডাটো বাঢ়ি যাব। আৰু ইয়াত যে দেখিছে এইটো তললৈ আহি থাকিলে আপুনি 18 আছে, এইটো চাওক 18 আছে এতিয়া। এইটো 18 থাকিলে একদম ঠাণ্ডা। আৰু ইয়াত যদি টিপিলে আপোনাৰ গৰম লাগে, মই বন্ধ কৰি লৈছোঁ। এইটো অফ আছে, ওপৰত বন্ধ কৰি লৈ হৈ গ'ল। আৰু আপুনি ইয়াত যিমান টিপিব সিমানে আপোনাৰ গৰম হ'ব, বাঢ়ি গৈ থাকিব। মই দেখাইছোঁ আপোনাৰ চাওক, এইটো চাওক এনেকৈ আপোনাৰ এইটো 200লৈকে পাই গ'ল। আৰু 300লৈকে আপোনাৰ পাই যাব গৰমটো। গতিকে ACটো ইমানেই আৰু মই বন্ধ কৰিছোঁ আকৌ এইটো FM আছে, আপুনি ইয়াতে FMও বজাব পাৰে। এইটো ভলিউম আছে ইয়াতে চাই লওক আপোনালোকে, এনেকুৱা চিষ্টেম হয়। আৰু ইয়াত চাওক আপোনালোকে, এইটো আমাৰ মেচিনৰ আগলৈ পাছলৈ দিয়া যিটো চলায়, আগলৈ পিছলৈ দিয়া এইটো আমাৰ এনেকুৱাই আৰু। ইয়াত একো নাই। ইয়াত ভৰি, ইয়াত এইডাল যে আছে ভৰি দিয়া একো নহয় এইকেইটাত ভৰি দিবৰ কাৰণে। আৰু এইকেইটা AC ফুটা আছে ইয়াতো AC আছে আগফালেও AC ফুটা হয় এইকেইটা। আৰু এইটো আপোনাক দিছে চিগেট টিকেট জ্বলাবৰ কাৰণে দিছে। এইটো দেখাই দিছোঁ। এইটো গৰম হৈ ৰঙা হৈ যাব। চিগেট খোৱা মানুহৰ কাৰণে ভাল আৰু। মই নাখাওঁ যেতিয়া এইবিলাক ইমান ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে লাইটৰ চুইচ আছে। এইটো লাইটৰ হয়, এইটো লাইটৰ হয়। আৰু এইটো ৱাইফাই যেতিয়া পানী ওলায় সেইটো। আৰু এইটো ৱাইফাইটো যিটো ঘূৰে, ৱাইফাই মানে এইটো আপোনাক দেখাই দিছোঁ। ইয়াৰ পৰা দেখি নাপায়, ধৰিব নোৱাৰে এতিয়া। এই গিলাচ যে চাফা কৰে সেইবিলাক ৱাইফাই বুলি কয়। আৰু এইপিনে দেখাইছোঁ আপোনাৰ, এইটো আপোনাৰ মেচিনটো হিট হৈছে নেকি এইটো দেখাব। ইয়াত ডিজেল কিমান আছে দেখাব। আৰু ইয়াত আপোনাৰ চেইনডাল যিমান স্পীড যাব বা মেচিনটো কিমান হাই চলিব এইটো তাত বঢ়াব পাৰে। ইমানে আৰু, বেলেগ একো হেৰি নাই আমাৰ। বন্ধুসকল, এতিয়া ডিজেল আহি গ'ল। ডিজেল আমি কোম্পানীত কেনেকৈ ভৰাওঁ তাকে চাব। আৰু একদম টাৱাৰ নোপোৱা জেগাত আছোঁ। যেনে তেনে ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, নাপাহৰিব। পুনৰ লগ পাম, বাই বাই।